বিকাশ দাহঁতক আৰু ইছদিন দাহঁতক অল আছাম ৰাইড কৰি আছিলোঁ তেওঁলোকৰ কাৰণে বহুত টাইম ৰখিলোঁ বাট তেওঁলোকে এইটো ৰাস্তা দিয়ে গ'ল এইটো আমি মাতাৰ পিছতো তেওঁলোকে নৰখিলে মানে ইমানেই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' বন্ধুসকল আজি আহি আছে আমাৰ বিকাশ দা SBN ব্লগ সিহঁতে মানে গোটেইখিনি অল আছাম ৰাইড কৰি আছে ছিজন 2 চ' সিহঁতক লগ কৰিব বহুত টাইম ৰখিছোঁ অহাই নাই এতিয়া সিহঁতক ইনষ্টাগ্ৰামত ষ্টৰি দেখিছিলোঁ তেওঁলোকে এতিয়া বিশ্বনাথ চাৰিআলি আহি পাইছে আৰু চ' বিশ্বনাথ চাৰিআলিৰ পৰা আৰু দুঘণ্টা মই ৰখিব লাগিব চ' ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু বহিনো কি কৰিম আপোনালোকে এটা টাইম লেপছে চাই লওক I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. ইমান টাইম হোৱা নাই চ' দোকান গ'লোঁ পাৱাৰ এটা আনিলোঁ মগু এটা আনিলোঁ এয়া মই খাই থাকোঁ আপোনালোকে টাইম লেপছটো এনজয় কৰক মই পাৱাৰ খালোঁ বা কি আছিলে মগু খালোঁ মানে এইখিনি মই মানে ঘৰত লৈ যাম মানে এইখিনি প্লাষ্টিক মই এনেই য'তে ত'তে পেলাই নিদিওঁ চ' আপোনালোকেও প্লাষ্টিকটো কিবা ইউজ কৰিলে পানী বটল বুলিয়ে নহওক যিকোনো আৰু ভুজিয়া কিবা কিবিয়ে নহওক কিয় আপোনালোকে প্লাষ্টিকটো বেগত কেৰি কৰি পিনে ঘৰত জ্বলাই দিব কাৰণ এইটোৱে মানে আমাৰ তেনেকুৱাই আৰু প্ৰব্লেম কেইটামান ক'লে কথা শেষ নহয় চ' যিমান পাৰে প্লাষ্টিক আপোনালোকে যিমান পাৰে জ্বলাই শেষ কৰি দিব মানে আপুনি পানী বটল খালে ৰাস্তাত পেলাইলেই তেনেকুৱা নকৰিব ঘৰত লৈ যাব লাহেকৈ জ্বলাই থৈ দিব হৈ গ'ল কেছ খতম সেইটোৱে কৰিব আপোনালোকেও টেলেণ্টেড হয় ন আপোনালোকে ভিডিঅ'টো টাইম লেপছটো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয় চ' কেনেকুৱা লাগে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব Ready to explore right up in the sky. I need you to listen, I need you to hear, and don't show any fear. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your few moments later. এতিয়া টাইম তোমাৰ কিমান হ'ল বুলি ক'ল টাইম 5:43 হ'ল এতিয়ালৈকে বিকাশ দাহঁত আহিয়ে পোৱা নাই ইমানে ৰখি আছোঁ আৰু লগত দুটামান আহিলে সিহঁতেও আহিলে এতিয়া মই যোনটো জেগাত ৰখি আছোঁ তাৰ পৰা অকণ আগত আহিলোঁ ফুলেঙি দলং বুলি কৈ One long angry line later. এতিয়ালৈকে বিকাশ দাহঁত অহাই নাই দেখোন মোৰ মাথা বিষাই গৈছে এনেকুৱা ইমান টাইম মাথা বিষাই গৈছে নাই হয় এতিয়ালৈকে আপোনালোকে এনেই থাকিনো কি কৰিব কাম এটা কৰক আপোনালোকে এটা টাইম লেপছ চাই লওক ৰাতিৰ টাইম লেপছ কেনেকুৱা ৰাতিৰ টাইম লেপছ মই চাই লওক tonight. We will fly above the sky. আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু বহুত টাইম ৰখিছোঁ 346 minutes later. অলপ আগত ইনষ্টাগ্ৰামৰ ষ্টৰিত আপডেট দিছে যে তেওঁলোক আমাৰ গহপুৰৰে BM ৰেষ্টুৰেণ্ট নামৰ এটা ৰেষ্টুৰেণ্ট সেইদিনা বৰসভাই অপেনিং কৰি থৈ গৈছে তাত সোমাইছে বোলে Lot of boring math later. মজা লাগিলে গহপুৰত কেনেকুৱা লাগিলে গহপুৰত মজা লাগিছে মজা একদম ফাটাফাটি একদম ভালকৈ যাবা ছেফ ড্ৰাইভ একদম ভালকৈ যাবা কিবা কম বুলি কৈ আছিলে কোৱা আৰু মই ইফালে মোৰ ভাই অ'কে ইফালে আছে চিৰাজ আৰু ভাই মোৰ 200 ছাবস্ক্ৰাইবাৰ দুখৰ পৰাই চাই আছোঁ মানে দুখৰ পৰা থেংক ইউ ছ' মাছ এনেকুৱা ছাপোৰ্ট কৰি থাকিবা এনেকৈ ছাপোৰ্ট কৰি থাকিম আৰু ভালকৈ যাবা আৰু আপোনালোকৰ সকল ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু মই ভিডিঅ' কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু বহুত ভাল লাগিলে পাপু দাকো ভালকৈ লগ পালোঁ আজি কাৰণ পাপু দা নতুন ইউটিউবাৰ হয় চ' আৰু যি হওক বহুত দিনৰ পৰা লগ পাম ভাবিছিলোঁ বিকাশ দাক SBN ব্লগছ আৰু পাপু দাক যি হওক আজি লগ পাই গ'লোঁ চ' ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব এতিয়া ভিডিঅ' কেনেকুৱা হৈছে জানে বাইক ষ্টাৰ্ট দি থৈছোঁ আৰু মই পিনে ভিডিঅ' বনাই আছোঁ চ' আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি যাব তেতিয়াহ'লে বাই মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' আকৌ লগ পাম নতুন এটা ভিডিঅ' তেনেহ'লে বাই